ও বুনু তুই টিভি চাই আছা ইনকে টিভিটো চাই থাকাতকে নপঢ়াই কিয় অলপমান কামত দিব অ মা তই দেখোন জানাই মোৰ ব্ৰেইনটো কমজোৰি কিবা পঢ়িলেও একোৱে মনত নাথাকে তথাপিও তই মোক পঢ়াৰে কথা কৈ থাকা নপঢ়ো মই গম পাইছো তোৰ ব্ৰেইনটো কমজোৰি বুলি কিন্তু তথাপিও চোন অলপতো পঢ়বা লাগবই না নহলে কি হ'ব পৰীক্ষাত দেখোন ফেল কৰবি তই কিনো কৰিম পঢ়ি কিনে মাথাত একো নুসুমায়ে পঢ়াতকে নপঢ়াই ভাল হে মুনু কিয়নো ইনকে ক'লে কি হ'ব তইতো পঢ়বাই লাগব না যেখিনি পাৰা সেইখিনি পঢ় আৰু যেখিনি নৰা তই এটা কাম কৰবি লগৰ আপিৰ পৰা সুধি কিনে লিখি ল'বি মুঠতে জিংকে কি হওক তই পাছ কৰবা লাগে আৰু গম পাইছা না মা তই দেখোন জানাই মোৰ ব্ৰেইনটো সিমান এটা ঠিক নহয় হ'ব দে তথাপিও মই জিয়াৰ পৰা চাই ল'ম দে হ'ব দে দে মই এতিয়া টিভি চাব দে টিভি চা তেনেহ'লে এইটো দেখোন জিজ্ঞাসী এইকনো আৰু কিয় যে দেখা পাওঁ মই এক দেখবা ইচ্ছা নাযায় আৰু মাতবা ইচ্ছা নাযায় এতিয়া দেখলোঁ তাইতো মোক দেখছি আৰু তাই দেখলেতো মোক মাত দিয়ে আৰু তাই মাত দিলেনো মই কেনেকৈ নামাতাকে থাকিম তাইৰ আগততো ভালেই হৈ দেখাব লাগব বেয়া হয়তো দেখাব নৰা মাতে দিবা লাগব দে ঐ যি আগত যা তই এই যাওঁ ৰ অলপমান আগত হ'লে হেৰি পৰীক্ষা দুখন আহিলে তোৰ পঢ়া পাতি কেনে পিছে মোৰ পঢ়া পাতি ভালে চলি আছে দে হয় নেকি তই ভালকৈ পঢ় মইতো এনেও তোতকৈ বেছিয়ে নম্বৰ পাওঁ জিয়া মই সেইকাৰণে তই সুধবা আহিছোঁ তই বেছিকৈ জানা না তই মোক পৰীক্ষাত এতিয়া দেখাব পাৰিবি কিয় দেখামে মই ইমান কষ্ট কৰি তোক দেখাবৰ কাৰণে পঢ়িম নেকি হা জিয়া তই মোক কিয় সেনকৈ কৈছা মই যিমান পঢ়িলোঁ মোৰ মাথাত একোৱে সোমাই নাথাকে মই সেইকাৰণে তোক অলপ দেখাব কৈছোঁ তোৰ মাথাত নোসোমালে কি মই তোৰ মাথাত সোমাই দিব লাগিব নেকি হা তই চাগে ঘৰত নপঢ়াই আৰু মই তোক সেইকাৰণে বেয়া পাওঁ আৰু এনেহে মাতো মই তোক যা এতিয়া মই যাওঁ ভগৱানে বা মোক মাথাটো কিয় নেদলাক একো মনতে নাথাকে চবৰে মনত থাকে হে ভগৱান তুমি মোক পঢ়িব পৰাকৈ মাথাটো কিয় নেদলা জিয়াতে ইমান ভালকৈ পঢ়িব পাৰে ভাল নম্বৰ পায় ময়ে পঢ়াত সদায় পিছ পৰি থাকোঁ জিয়াতে মোক সেইকাৰণে ইমান বেয়াকৈ কয় মই ভাবছিলোঁ জিয়াই মোক বহুত ভাল পায় ভাল বান্ধৱী বুলি ভাবে কিন্তু নহয় তাই যে সঁচা কথাটো মোক কৈ দিলাক তাই মোক দেখাতে মাতি থাকে ভিতৰি একদম বেয়া পায় ভগৱান মোক ইমান কষ্ট দিয়াতকৈ সৰুতে মাৰি নিবা লাগিছিল কিয় জীয়াই ৰাখছ মোক তাতকৈ মোক যদি জীয়াই ৰখা সুধছ তাতকৈ এটা মোক ভালকৈ শক্তি দিয়া যাতে মোৰ মাথাটো চোকা হয় পঢ়িব পাৰোঁ মই ভালকৈ মইনা কিয় কান্দি আছা কোনে এনেকৈ ভয় খুৱাই আছে এনে মোৰ মাথা এটা গৰম হৈ আছে ভয় খুৱাই আছে তাতে আৰু কোন মোক আহত নাহে কোন খং নকৰিবা মইনা মই এইফালে চোৱা তোমাৰ সন্মুখত চোৱা কোন পুতলা আৰু কেনেকৈ কথা ক'ব পাৰে মইনা মই সাধাৰণ পুতলা নহয় মই যাদুৰ পুতলা মই কথা ক'ব পাৰোঁ আৰু তোমাৰ সমস্যাৰ সমাধান ময়ে কৰিম সমস্যাৰ সমাধান কিন্তু তুমি কাকো ক'ব নোৱাৰিবা মই এতিয়া কি কৰিম তুমি মোক লগত লৈ যাব লাগিব লগত এটা কাম কৰিব মোক পঢ়িব পৰাকৈ ব্ৰেইনটো চোকা কৰি দিলেই হ'ল যাতে জিয়া মোতকৈ পিছ পৰি থাকে আৰু তাই মোৰ পিছে পিছে দৌৰি থাকিব লগা হয় ঠিক আছে তুমি নিশ্চিন্ত থাকা মই তোমাৰ সকলো কাম কৰি দিম হ'ব মই লৈ যাম যাদুৰ পুতলা যাদুৰ পুতলা মোৰতো কিবা পঢ়িলি মাথাত একো সোমাই নাথাকে পঢ়িবাও নোৱাৰোঁ মই ভালকৈ এতিয়া মোৰ মাথাটো চোকা কৰি দিব লাগিব মই এতিয়া কি কৰিব লাগিব তুমি একো কৰিব নালাগে তুমি খালি মোক লগত ৰাখিলে হ'ল হয় নেকি দে হ'ব আৰু মোৰ সমস্যাটো কি জানে মইতো একো পঢ়িব নাজানো মাথাত একো নাথাকে আৰু দ্বিতীয়তে হৈছে মই পঢ়িব নোৱাৰোঁ কাৰণে জীয়াই মোক দেখবাই নোৱাৰে বহুত বেয়াকৈ কয় হয় নেকি ঠিক আছে তোমাৰ সমস্যা সমাধান হৈ যাব তুমি এতিয়া কিতাপখন লৈ বহাচোন হয় নেকি হ'ব যাদুৰ পুতলা তই ইয়াতে বহি থাক মই এতিয়া অলপ পঢ়োঁ
মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ পৰি দুখ পঢ়া হৈ গ'ল এতিয়া একবাৰ মনতে মাতি চোৱাৰ হৈছে না সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ পৰি দুখ মোৰ দেখোন পুৰা মনত ৰৈছে যাদুৰ পুতলা মই আজি বহুত সুখী ধন্যবাদ যাদুৰ পুতলা ধন্যবাদ মই এতিয়া পুৰা মুখস্থ কৰি কিনে পৰীক্ষা দিব পাৰিম বহুত নম্বৰ পাম মই আজি বহুত সুখী যাদুৰ পুতলা থেংক ইউ জিজ্ঞাসী ৰচোন জীয়াই মোক মাতি আছে তাই দেখোন লগতে পাত্তাই দিয়া নাছিলে এতিয়া তাইৰ কি হ'ল পুতলাটোৱে যে কৈছিল কথাটো সঁচাই হ'ল মই এতিয়া চুকাইছোঁ না পঢ়াত তাই এতিয়া মোৰ পিছে পিছে দৌৰি আছে ৰচোন কি জিজ্ঞাসী কি মই তোক আজিকালি নামাতাকে থাকবাই নৰোৱে আৰু তই যে মোক কৈছিলি পৰীক্ষাত দেখাব লাগে মই চব দেখাম দে মই যি লিখোঁ চব দেখাম তোক পৰীক্ষা দেখাবি নালগে দে তই মোক দেখাবা মোৰ চব পঢ়া হৈছে এইবাৰ মই চাবিচোন পৰীক্ষা বহুত ভাল কৰিম ততকে মই 1 নম্বৰ হ'লেও বেছি ৰাখিম গম পাইছা হয় নেকি হ'লেও তই যদি কিবা নৰা মোক কবি মই দেখাম দে হয় নেকি দে তে হ'ব দে কিবা যদি প্ৰয়োজন হয় মই তোক ক'ম দে মই যাওঁ দে এই জিজ্ঞাসী আগতে একোৱেই পাৰা নাছিল এইকেইদিনত তাই কেনেকৈ চোকা হ'ল এই ৰহস্যটো মই জানিব লাগিব মুনু ইমানে তোহাৰ স্কুলৰ হেডমাষ্টাৰনি ফোন কৰিছিল কি কৈছে জানা আজিকালি বোলে তই বোলে ক্লাছটোৰ ভিতৰতে পাৰ্গত হৈছা তই বোলে চব মুখস্থ দিব পাৰা ইমান যে ভাল লাগছি নহয় শুনি কিনে বা বহুত ভাল লাগছি দে মুনু মুনু ৰচোন এইগিলাখান কেনেকৈ হ'লে তইতো আগতেতো মুখস্থ দিব পৰা নাছিলি পৰীক্ষাত ভালকৈ নাম্বাৰো পোৱা নাছিলি তই যে এতিয়া ক্লাছৰ ভিতৰত পাৰ্গত হৈ গ'লি কেনেকৈ হ'ল এইগিলা মানে মা কি হৈছে জানা নকওঁ দে নক কিয় নকব ক না মা এই শুনছা না তই যদি মোক নক তেনেহ'লে কাক কবি কচোন কি হৈছে মানে মই পঢ়িব নোৱাৰোঁ কাৰণে জীয়াই মোক সিদিনা বহুত বেয়াকৈ অপমান কৰিছে মই সেইকাৰণে তাতে অকলে যাই কিনে কান্দি আছিলোঁ তাৰপিছত মই এটা পুতলা পালোঁ সেই পুতলাটোৱে মোক এইগিলা শক্তি দিছে পুতলা এইগিলা শক্তি দিছে এইটোতো একদম ভগৱানৰ লীলা গম পাইছা না মা শুন তই এই পুতলাটো সদায় লগত ৰাখবি গম পাইছা না মা আৰু সদায় ভালকৈ ৰাখবি জিজ্ঞাসী কি তই এতেহে বহি আছা নেকি মই তোক বাহিৰত কিমান বিচাৰিলোঁ তই নায়ে আজিকালি কি বাহিৰত নোলোৱা হৈছা নেকি নেদেখোৱে দেখোন মই পঢ়িয়ে থাকোঁ দে কচোন এইগিলাখান বাদ দি মই তোৰ লগত এটা বিশেষ কাৰণত আহিছিলোঁ কি জানা মই এইকেইদিন স্কুলত যোৱা নাছিলোঁ না আৰু মই শুনছোঁ তই বোলে আজিকালি চবতকৈ বহুত পাৰ্গত হৈছা আৰু কাপোৰবিলাকো তই আজিকালি ভাল পিন্ধা হৈছা দে আৰু ময়ো এনেকুৱা লগৰবিলাকেই বিচাৰোঁ ভাল ড্ৰেছ পাতি পিন্ধা আৰু শুন মই তোক আগতে বহুত বেয়াকৈ কৈছিলোঁ আৰু বহুত বেয়াও পাইছিলোঁ কিন্তু আজিকালি মই তোক বেয়াও নাপাওঁ জানানা বহুত ভাল পোৱা হৈছোঁ কিন্তু শুন তই মোক বেয়া পাই নাথাকবি দে হ'ব দে মোৰ লগ হৈ থাকবি তই তইহে মোক বেয়া পাইছিলি মইতো তোক বেয়া নাপাওঁ নহয় হ'ব দে আজিৰ পৰা আমি দুটা ভাল বান্ধৱী হৈ থাকিম হয় নেকি দে মই যাওঁ দে ৰচোন কি এইটো পুতলা ভাল লাগছি জীয়া ৰ ইটো নানিবি একদম লেতেৰা হৈ আছে ধূলি বালি পৰি কিনে মায়ে কালি ধুই দিব হয় নেকি দে মই যাওঁ দে ঘৰত আৰু কালি স্কুলত লগ পাম দে দে ভাল বাচলোঁ দে এই যদি পুতলাটো লাদ দিলা কয় চব চেজ হৈ গ'ল হয় আজিৰ পৰা এই পুতলাটো মই এনেকৈ থৈ দিব নোৱাৰোঁ ক'ৰবাত লুকিয়াই থৈ দিম এই লাৰি দিব নহ'লে কোনোবা দিনা